নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ সকলোকে আজি আপোনালোকক এটা জেগা দেখাম সেই জেগালৈ আমি লৈ আহিছো আপোনালোকক আৰু আমিও আহিছো সৰু সৰু কিছুমান ল'ৰা ছোৱালী আহিছে আমাৰ লগত এয়া আপোনালোকে চাওক আৰু মানস জ্যোতি শইকীয়া তেখেতৰ এটা চেনেল আছে গতিকে সকলো আহিছে আমি জেগা এটা চাবলৈ সকলোৱে ভয় কৰে ভূত পিশাচ ওলাই বুলি কয় আমি সাহসেৰে ইয়াত আহিছো আৰু আপোনালোকক দেখাম ভিউটো জংঘলীয়া এটা পৰিৱেশ এই জংঘলীয়া পৰিৱেশটোত দুপৰীয়া সময়ত ভাল লাগে কাৰণ এতিয়া ঠাণ্ডা দিন আৰু ইয়াত ৰ'দ ল'ব পাৰি সেইটো এটা সুবিধা আছে কাৰণ পথাৰ মুকলি পথাৰ আপোনালোকে সকলো চাওক পৰিৱেশ চাওক এইফালে গছ গছনি সকলো ফালে গছ গছনি আৰু জংঘলীয়া এটা পৰিৱেশ এই জংঘলীয়া পৰিৱেশটো আপোনালোকক দেখাবলৈ আহিছো সেয়া চাওক মোৰ লগত কেইবাজনো সৰু সৰু ল'ৰা ছোৱালী আছে আৰু তেওঁলোকৰো এটা এটা চেনেল আছে সেই চেনেলবোৰত কিছুমান ভিডিঅ' দি থাকে আৰু তেওঁলোকক এনেদৰে লৈ আহিছো আজিৰ পৰিৱেশটো দেখাবলৈ আৰু আপোনালোককো দেখাম লগতে কেনেকুৱা চাব এবাৰ আপোনালোকক সেই জেগাটোৰ চাৰিওফালৰ পৰিৱেশ দেখাইছো এয়া চাওক কি নিজান পৰিৱেশ এই নিজান পৰিৱেশত ৰাতি আহিলে এটা অদ্ভুত ধৰণৰ ফিলিং আহে যিটো ফিলিঙে ভয় লগাই দিয়ে গা শিৰশিৰাই দিয়ে সেই ফিলিংটো ৰাতি আহিলে পোৱা যায় আমি দিনত আহিছো ইয়াত সঁচাকৈ ভূত আছে বুলি কয় কিন্তু কিমান দূৰ সত্য আমি যিহেতু দেখা নাই এইটো বিশ্বাস কৰা নাই আমি দিনত আহিছো আপোনালোকে চাওক জংঘলৰ মাজত আমি সোমাই যাম চাব আমি এতিয়া এটা ৰাস্তা দি একে ঠেক ৰাস্তা সেই ৰাস্তাটো দি সোমাই যাম জংঘল পুৰা জংঘল আপোনালোকে চাওক মই আগত আহিছো আৰু পিছফালে মোৰ কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোককো লৈ আহিছো সাহসেৰে এয়া জংঘলৰ মাজত আমি সোমাই আহিছো এয়া চাওক জংঘলে জংঘল চাৰিওফালে জংঘল এটা ঠেক পথ সকলো আছে মোৰ লগত মই আগবাঢ়ি গৈছো আৰু এনেদৰে আমি আহি আছো এই ৰাস্তাটো দি আহি আমি চাওক পিছফালৰ পৰিৱেশ আৰু ৰাস্তাটো দি আহি আমি এখন মুকলি পথাৰ আৰু ইয়াত জংঘল চাৰিওফালে জংঘল কোনো মানুহ নাই এতিয়া আমি উভতনি যাত্ৰা কৰিছো ইয়াৰ পৰা জেগাবোৰ চালো ইয়াত জংঘলীয়া পৰিৱেশ এই জংঘলীয়া পৰিৱেশৰ ৰাতি আহিলে নিশ্চয় আপোনাৰ ভয় লাগিবই সেইটো কোনো ডাউট নাই আপোনাৰ ভয় লাগিব এইটো স্বাভাৱিক কথা গতিকে আমি দিনত আহি চালো ৰাতি অহা নাই ৰাতি আহিব টাইম দুই তিনিজন হলে ভাল লাগিব আপোনালোকে চাই থাকিব এনেদৰে ভিডিঅ' আজি এনেদৰে শেষ কৰিলো ভিডিঅ'টো ধন্যবাদ